মাননীয় ৰাজ্যিক সভাপতি বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমাৰ এখন বিটিআৰ নিৰ্বাচন সন্দৰ্ভত এখন কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বৰ দৰে এইবাৰো অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু যেহেতু অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কোৱাৰ পিছত 40টা সমষ্টিত কোনকেইটা সমষ্টিতনো ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনত অংশগ্ৰহণ কৰিব তাৰ এক সৰজমিন তদন্ত কৰাৰ কাৰণে বা ছাৰ্ভে কৰাৰ কাৰণে আমাৰ 5গৰাকী মন্ত্ৰীক দায়িত্ব দিছিলে আৰু বাক্সা জিলাত এই 5টা সমষ্টিৰ কাৰণে মোক দায়িত্ব দিছে ঠিক তেনেকুৱাকৈ অশোক সিংহল ডাঙৰীয়াক দায়িত্ব দিছে কোকৰাঝাৰ সমষ্টি চিৰাঙত দায়িত্ব দিছে আমাৰ কৌশিক ৰয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিছে আমাৰ চিৰাঙত আৰু তামোলপুৰ আৰু আমাৰ ওদালগুৰিত দায়িত্ব দিছে পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আৰু সেইটোৰ আধাৰতে মই আজি ৰাতিপুৱাৰ ভাগত এতিয়া মই মথনগুৰিত সভা কৰিম আৰু ইয়াতো সভা কৰিছোঁ ইয়াৰ পিছত মই ককলাবাৰীত সভা কৰিম আৰু কাইলৈ মই আমাৰ যি দিহিৰা সমষ্টি আৰু মচলপুৰ সমষ্টিটো সভা কৰিম এই দুদিনজোৰা এই বাক্সাতে আছোঁ আমাৰ কাৰ্যকৰ্তাসকলৰ যিটো মনৰ যিটো তেওঁলোকে উমান তেওঁলোকে কৈছে কি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অকল প্ৰতিদ্বন্দ্বিতা কৰাই নহয় জিকাৰ মানসিকতা বা জিকাৰ এটা সংকল্প গ্ৰহণ কৰিছে আৰু এই কথাখিনি মই আগন্তুক দিনত আমাৰ যিখন কৰ্ণধাৰ সমিতিৰ সভা হ'ব তাত এই কথাখিনি উত্থাপন কৰিম যে কিমান ভোট আছে কিমান বুথ আছে আৰু ইতিমধ্যে আমি 22 তাৰিখৰ পৰা প্ৰতিটো বুথত আমি যাতে বুথ শক্তিশালীকৰণ যাতে কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ আৰু মোৰ যিমান দূৰ আশা বা কাৰ্যকৰ্তাসকলৰ যিটো মনৰ ধাৰণা মই ভাবোঁ যে হালবাৰী সমষ্টিটো আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি জয় হ'ব বুলি আশাবাদী তাৰ কাৰণে বিভিন্ন ৰণকৌশল আমি প্ৰস্তুত কৰিছোঁ আৰু এইবোৰ সময়ে সময়ে আমি কাৰ্যকৰ্তাসকলক আমি অৱগত কৰিম আটাইকেইটা সমষ্টিতে আপোনালোকে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই নেকি আপোনালোকে কৰা নাই যাৰ কাৰণে আমাক ছাৰ্ভে কৰিব দিছে কাৰণ কিয় আমি এতিয়া মই গৈ পেলাই আমাৰ 5টাত কোনকেইটাতনো অংশগ্ৰহণ কৰিম বা কাৰ্যকৰ্তাসকলৰ মনৰ কথা কৰি পেলাইহে আমি ক'ব পাৰিম যোৱাবাৰ যেনেকুৱাকৈ আমি যিকেইটাত খেলিছিলোঁ কাৰ্যকৰ্তাসকলৰ তেতিয়াতো মই দলৰ সভাপতি আছিলোঁ আৰু তেতিয়া আমি যিমানকেইটাত আমি সিদ্ধান্ত লৈছিলোঁ তেতিয়া আমাৰ প্ৰায় 23-24টা সমষ্টিত আমি অংশগ্ৰহণ কৰিছিলোঁ এই 40টাৰ ভিতৰত এতিয়া বাকী মন্ত্ৰীসকলে যেতিয়া ৰিপৰ্ট আমাৰ দাখিল কৰিব তেতিয়া গম পোৱা যাব যে সম্পূৰ্ণৰূপে কেইটা সমষ্টিত আমি অংশগ্ৰহণ কৰিম কিমান আশাবাদী এইবাৰ আপোনালোকে কিমানখন আসন লাভ এতিয়া ধৰক মই বাক্সাৰ কথা মই ক'ব পাৰিম কাৰণ কিয় এতিয়া ধৰক মানে যিহেতু বাক্সাত মোক দায়িত্ব দিছে গতিকে সমগ্ৰ BTADৰ কথা মই বহুদিন ধৰি BTADৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নাই যদিও আজি BTAD চৰকাৰ গঠন কৰোঁতে ময়ে সভাপতিৰ দায়িত্বত আছিলোঁ বা আজি আমি যুটীয়াভাৱে চৰকাৰ গঠন কৰিছিলোঁ আৰু আমি আশাবাদী এইকাৰণে আশাবাদী যিহেতু পূৰ্বতে আমাৰ এটা MCL আছিলে ধৰ্মনাৰায়ণ দাস আছে আৰু সেই সময়তে আমি কৈছিলোঁ যে ধৰ্মনাৰায়ণ দাসক আমি EM পাতিব লাগে কিন্তু পাতিব নোৱাৰিলোঁ বা নাপাতিলে আৰু তেতিয়া সংকল্প লৈছিলোঁ যে আমি আগন্তুক দিনত দল শক্তিশালী কৰিম যাৰ ফলস্বৰূপে তেতিয়া 4খন জিলাৰ কাৰ্যকৰ্তাসকলে লাগি ভাগি দল শক্তিশালী কৰাৰ ফলস্বৰূপে 9গৰাকী নিৰ্বাচিত হৈছিলে আৰু 9গৰাকীৰ ভিতৰত আজি 5-6গৰাকী আজি EM হৈ আছে গতিকে এটাৰ পৰা আহি যদি 9 হ'ল 9ৰ পৰা গৈ পেলাই কিমানলৈ যাব পাৰে সেইটো আপোনালোকে নিজে অনুমান কৰিব পাৰিব মোৰ মুখেদি আজি কোৱাটো অনুচিত হ'ব কিন্তু মই ভাবোঁ যে আজি হালবাৰীৰ কাৰ্যকৰ্তাসকলৰ যিটো মনৰ ভাৱ এনেকুৱা মনৰ ভাৱ যিটো হালবাৰীতে য'ত নেকি পপুলেশ্যন পেটাৰ্ণসকলে জানে কিন্তু এওঁলোকৰ মনোভাৱৰ মানত ক'ব পাৰোঁ যে যথেষ্ট ধৰণে ভাল হ'ব আমাৰ BTAD এটা চৰ্চা চলি আছে যে এপছুৰ সভাপতি বিজেপিত যোগদান দিব চাওক আমি এতিয়া কোনে ক'ত যোগদান দিব এতিয়া চৰ্চাৰ কথা নাই যেতিয়ালৈ কোনো ব্যক্তিয়ে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক আবেদন নজনায় তেতিয়ালৈতো বিষয়টো ক'ব নোৱাৰিম কাৰণ কিয় মইতো সভাপতি ডাঙৰীয়াই মোক কোৱা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নাই গতিকে আমাৰতো সকলোকে দুৱাৰ খোলা আছে কাৰণ কিয় আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিগৰাকী পৰিয়ালৰ পৰা এজনকৈ কাৰ্যকৰ্তা হোৱাটো বিচাৰিছোঁ গতিকে তাতে যিমান ধৰণৰ নেতা আছে বিভিন্ন দল সংগঠন বা ৰাজনৈতিক দলৰে হওক আমাৰ সকলোৰে কাৰণে আমাৰ দুৱাৰ খোলা আছে আমি অকলশৰে নিৰ্বাচন খেলা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাননীয় ৰাজ্যিক সভাপতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বিষয় ইতিমধ্যে ঘোষণা পূৰ্বতে কৰিছে অকলে খেলিম কিমানত খেলিম এইটো আগন্তুক দিনত আমি 20-25 দিন পিছত আমি গম পাই যাম এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ক'বলগীয়া আছে কৈ আছে কাৰণ তেওঁ নিজে যিহেতু গৃহমন্ত্ৰী সম্পূৰ্ণ তথ্য গৃহমন্ত্ৰীগৰাকী জানে গতিকে তেওঁৰ ওপৰত তথ্যটো মই দিব নোৱাৰিম কাৰণ মই হৈছোঁ পঞ্চায়ত মন্ত্ৰী
মই এতিয়া পঞ্চায়তৰ কথা ক'ব পাৰিম, টুৰিজিমৰ কথা ক'ব পাৰিম, মানাহটো কেনেকৈ মন্ত্ৰীগৰাকী জানে। গতিকে তেওঁৰ ওপৰত তথ্যটো মই দিব নোৱাৰিম, কাৰণ মই হৈছোঁ পঞ্চায়ত মন্ত্ৰী। মই এতিয়া পঞ্চায়তৰ কথা ক'ব পাৰিম, টুৰিজিমৰ কথা ক'ব পাৰিম, মানাহটো কেনেকৈ টুৰিজিমৰ কাৰণে উন্নয়ন কৰিব পাৰি, যে মানাহত যাতে প্ৰতি বছৰৰ প্ৰতিদিনে যাতে খোলা ৰাখিব পাৰি, সেইবোৰ লৈ পেলাই আমি হয়তো আলোচনা বিলোচনা কৰি আছোঁ। কিন্তু বাকী গৃহ বিভাগৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে 100% বিশ্বাসযোগ্য কথা কৈছে, কাৰণ তেওঁ তথ্য নোহোৱাকৈ একো কথা নকয়। তথ্যতকৈ আৰু মই কি তথ্য দিব পাৰিম। মানাহক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এবাৰ কথা পাতিছিলোঁ। যিহেতু কাজিৰঙাৰ পিনে যিহেতু বানপানী হয়, কিন্তু মানাহত সাধাৰণতে বানপানী নহয়। 2004 চনৰ পৰা মই জড়িত। 4 চনত বানপানী হৈছিলে ইয়াতে, 7ত বানপানী, 8ত বানপানী, কিন্তু মানাহৰ ভিতৰত কিন্তু পানী সোমা নাই। 11 চনৰ পৰা মই বিধায়ক হোৱাৰ পিছত বানপানী নোহোৱা হ'ল, কাৰণ মই আগতে কৈছিলোঁ মই যেতিয়া বিধায়ক হ'ম তেতিয়া ইয়াৰ পৰা বানপানী নোহোৱা হ'ব, আৰু হয় কথাটো বানপানী 11 চনৰ পৰা হোৱা নাই। গতিকে মানাহত যিহেতু বানপানী নহয়, মই ভাবোঁ যে মানাহটো প্ৰত্যেক দিনৰ কাৰণে খোলা ৰাখিব পাৰিলে ভাল, কাৰণ যথেষ্ট পৰ্যটক ইতিমধ্যে আহি আছে। প্ৰায় আমাৰ এতিয়া 76 লাখ পৰ্যটক, দেশীয় পৰ্যটক আমাৰ অসমত আহি তেওঁলোকে ঘূৰিছে, প্ৰায় 24,000 বিদেশী পৰ্যটক। গতিকে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো অদ্ভুত কামটো সফল কৰিলে, যে এডভান্টেজ আছামৰ জৰিয়তে লাখ কোটি টকা যিটো অনা কৰিলে, এতিয়া সেইসকলোতো আহি পেলাই স্বাভাৱিকতে তেওঁলোকে তেনেকুৱা পৰিৱেশ বিচাৰিব। গতিকে মই ভাবোঁ সেইকাৰণে যে আমি ষ্টেক হোল্ডাৰ যিবোৰ আছে, আমাৰ ডিপাৰ্টমেণ্ট অফ টুৰিজিম, ফৰেষ্ট ডিপাৰ্টমেণ্ট, BTC, লগতে BTR মুখ্য কাৰ্যবাহী, BTR ফৰেষ্টৰ EM, সকলোৱে বহি পেলাই, কাৰণ কিয় নিশ্চিত ওপৰত প্ৰাণীসকলৰ কাৰণে কিবা কিবি ইক'লজিকেল বেলেঞ্চৰ কথা থাকে। কিন্তু মই ভাবোঁ যে প্ৰত্যেক দিনৰ যদি খোলা থাকে, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ টুৰিজিম ছেক্টৰটো গ্ৰ' হ'বগৈ, আমাৰ ইয়াতে যি এমপ্লয়মেণ্ট জেনেৰেশ্যনো আমাৰ ভাল হ'বগৈ, আৰু সমগ্ৰ বিশ্বতে ইয়াৰে পৰিৱেশ এটা আহিব। মই গতিকে সেইকাৰণে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ ইয়াতে আছে, মানাহত আছে, এবাৰ যদি প্ৰধানমন্ত্ৰীকো যদি আমি ইয়াতে আনিব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। গতিকে মানাহ ৰাষ্ট্ৰীয় উদ্যান বৃদ্ধি পাইছে। কিছুদিন আগতে পানবাৰী ৰেঞ্জত কেইবাটাও হাতী মৃত্যু হৈছে, চোৰাং চিকাৰী হাতী। এতিয়া এই বিষয়টো ধৰক যিহেতু পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ নাচায়, কাৰণ যিহেতু BTRৰ অন্তৰ্গত। কিন্তু মই ভাবোঁ যে তেওঁলোকেও এইখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে পূৰ্বৰ চৰকাৰৰ দিনতকৈ। তাৰ মাজত হয়তো তেনেকুৱা ঘটনা ঘটিব পাৰে, গতিকে কিয় ঘটিলে, কি হ'ল, নিশ্চিত ৰূপে এইবোৰ পৰ্যালোচনা কৰিব। কিন্তু অসম চৰকাৰৰ নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। নহয়, আজি এইটো যিহেতু BTRৰ যিহেতু অন্তৰ্গত হৈছে, গতিকে আমি যি কৰিম, ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰে উমৈহতীয়াভাৱে আলোচনা কৰিম। নিৰ্বাচনত কিমানটা সিটত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব, তাৰ বাবে আমাৰ বাক্সা জিলাৰ দায়িত্ব অসম চৰকাৰৰ মাননীয় জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক দিছিলে। আজি তেওঁ আহি আমাৰ গোটেই মণ্ডলৰ, গোটেই ভাৰতীয় জনতা পাৰ্টী শালবাৰীত কি পৰ্যায়ত আছে, শালবাৰীত ভোটৰ বিন্যাসৰ পৰা আদি কৰি বিভিন্ন সাংগঠনিক দিশ সম্পৰ্কে তেওঁ আমাৰ লগত আলোচনাত মিলিত হয়। কি স্পষ্ট হ'ল শালবাৰীৰ? হয়, নিশ্চিতভাৱে আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ দেখি মন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে আমি শালবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কথা দি গৈছে।